ঐ এক্সামৰ শেষ হ'ল ঘৰত কেতিয়া যাবি? ঐ মই কালি যাম বুলি ভাবিছো ৰ আৰু তই দেখোন এক্সাম শেষ হ'লে আমাৰ গাঁৱৰ ঘৰলৈ যোৱাৰ কথা আছিল। যাবতো বহুত মন আছে কিন্তু মা পাপাক সোধাই নাই নহয়। আৰে আংকল আন্টিক ফোন কৰি খোদ দে ফোন লগা। হেল্ল' পাপা, এক্সামটো শেষেই হ'ল। মানে পাপা মই এতিয়া নিশাহঁতৰ গাঁৱৰ ঘৰলৈ ফুৰিব যাব বিচাৰিছিলোঁ। তুমি বা কি কোৱা? অ'কে, যোৱা অলপ ফুৰি আহা। ঠিক আছে হ'ব দিয়া। পাপাই যাব দিছে। কি ধুনীয়া তোৱালি এটি অ মা ধুনীয়া নহয় ধুনীয়া ছোৱালী তো মানে ফুলনি মানে বাগিচা মানে ফুলনি কৰি পেলাইছে বাচ্চা না পাছিত দে নিশা তোক লগাজনী বৰ ধুনীয়া লাগিছে। অ দোষ ইয়া চবেতো চাইনা নাই বুলি কয় আমাৰ কি বন কাইলো অ আছো এইবিলাক গুৱাহাটী আহিবি ন হেনো চাই লাভ নাই বাদ দে যাবলৈ দিয়া। অ দোষ ৰকিয়াম 1200 মোবাইল মডেলত মেমৰি কাৰ্ড ভৰাই লাভ নাই। কে কলাটো পিঠে তই ক'লে মানে কি চাবা আৰু সেইটো আপি ইমান লেভেল লেকচা নাই সাজি গেছি আছি আমাৰ দৰে বেকা চলিলো ক'ত চাব এইগিলা। আমি যে গাঁৱলীয়া চলি খেতি কৰা চলি আমাক আৰু ক'ত চাব বাদ দে যা এইবিলাক। ঐ গাঁৱৰ ফালে এপাক ফুৰি আহো ব'ল না। ৰ আমাৰ গাঁৱত এটা ল'ৰা আছে আমাৰ কাষৰে তোক সিয়ে গাঁওখন ফুৰাই দিব। হেল্ল' অ নয়ন আমাৰ ঘৰলৈ আছো মোৰ চহৰৰ পৰা এজনী ছোৱালী আহিছে তাই বোলে গাঁওখন ফুৰাই তই ফুৰাই আনিছো দে দে আহ। নিশা ও নিশা আহি তই দে বচোন। অ পৰি অ নয়ন ফুৰিব লাগিছে তই বোলে ফুৰিব লাগিছে আহ। সি ঐ নিশা এই কুটি সব মন নিবি দে কিয় কি বিন্দেছে চাইব মন নিবি দে অ মিষ্টাৰ এইবোৰ ড্ৰেছ হয় ড্ৰেছ তুমি নাজানা নেকি? ও মেডাম মই ভালদৰে জানো এইবোৰ ড্ৰেছ পিন্ধিলে মোৰ লগত যাব নোৱাৰা দেই। নাযাওঁ মই ইমান ফটুৱা। নালাগে যা যাব আৰে নয়ন তই অলপ বচোন। বাও ছোৱালী কি ধুনীয়া লাগিছে এতিয়া মোৰ লগত যাব পাৰিবি আমিছে যাৱা। ঐ মুখখন যে ফুলাই আছে কিয়? ছোৱালীজনীয়ে মুখখন ফুলাই থাকিলে ভাল নেদেখি দেই। আমাৰ গাঁওখন কেনে পালা? ওকে, সৰি এতিয়া কোৱা।
সৰুৰ পৰা আমি চহৰত ডাঙৰ হৈছোঁ গাঁৱৰ পৰিৱেশ দেখাই নাছিলোঁ এবাৰ দেখিলোঁ বহুত ভাল লাগিছে জানো মোৰ ঘৰলৈ যাবলৈ মনে যোৱা নাই তেনেহ'লে থাকি যোৱা মোৰ কাকলে যাওঁ তোমাক স্থান দিম ঐ চোৱা ৰে ছোৱালীজনী মোৰ কাকলে যাত থিতাপি লৈছা তুমি মৰমে হাত বাউল দি মাতিছে কিয় জানো মোৰ মনত বাৰে বাৰে তাৰ কথাই খুন্দাই মাৰি আছে কিয় জানো বাৰে বাৰে মোৰ মনে তাৰ কথা ভাবি আছে কি হৈছে মোৰ পৰি ভাত দিছো খাই লহি কিনো হল এইজনীৰ ঐ তোক মাতিছ শুনা নাই নেকি আৰু অকলে অকলে কি হাঁহি আছ নিচা শুনচোন যাৰ কথা বাৰে বাৰে ভাবি থকা যায় বা যাৰ কথা বাৰে বাৰে মনত আহি থাকে কিয় এনেকুৱা হয় কিয় হ'ব আৰু তেনেকুৱা মানুহে প্ৰেমত পৰিলেহে এনেকুৱা হয় মানে তই না কি ভাবি আছো তই ইমান দিশাহঁতৰ ঘৰত চহৰৰ ছোৱালী এজনী আহিছে বোলে তামাম ধুনীয়া হয়নে নহয় খালী হৈ থকা প্ৰজাতিত তাইক সোমাই গলো মানে কথা বেলেগ তাইক প্ৰথমবাৰ দেখাৰ পৰা মোৰ কিবা এটা হৈছে কিবা এটা নহয় তাকে প্ৰেম বুলি কয় তই বোলে প্ৰেমত পৰিলি হ'ব পাৰে সেয়াই প্ৰেম যি প্ৰেমে মোৰ দুচকুত সপোন জগাই তুলিছে ঐ আজি তোমাক বৰ ধুনীয়া লাগিছো থেংক ইউ কৈ দিওঁ নেকি তাক যে তাক মই বহুত ভাল পাওঁ কেনেকে কওঁ মই তাইক মোৰ মনৰ কথা যে মই তাইক ভাল পাওঁ কোৱা নহয় তুমি ফাৰ্ষ্ট কোৱা নহ'ব তুমি ফাৰ্ষ্ট ক'ব লাগিব অ'কে বা ময়ে ক'ম মানুহে কি মানে কৈ আছা কোৱা আকৌ মানাপৰি মই তোমাক ভাল পাই পেলাইছো মোৰ হৃদয়ত তোমাক স্থান দিছো হ'বনে মোৰ জীৱন লগৰী কিবা এটাতো কৈ যোৱা বিচৰা মৰম দিবানে মৰমি মোক তুমি ল'বা জানো নিশা ও নিশা নিশা নৰে পালেঙত তুমি উমলিলা তুমি হ'ব দে তই আগে পৰীক মাতি দিছো মই কিবা এটা তাৰি কাৰণে আনিছো ৰাতিপুৱাই চহৰলৈ গ'লো তুমি খোজ কিয় পাপাকে তাক ফোন কৰি মাতিলে তাই তাড়াতাড়ি যাব লগা আহিবা জানো তাই মোক এবাৰো নক'লে তাই এনেকৈ গুচি গ'ল নাই দুখ কৰিব নালাগে দেই তাই জৰুৰী কামত গ'ল কাৰণে তুমি ল'বা জানো হ'ব দে তই এইটো ৰাখ
তোৰ গুৱাহাটীত গ'লে তাইক দিম। আৰু মই এতিয়া আহোঁ দেই। জোনাকে হাঁহিব তৰাই নাচিব তোমাৰ কথাবোৰে মোক খুলি খুলি খাব হাত থৈ দুহাতে থাকিবাহে খলে ভয় নাখাবা দেই জান নাযাওঁ মই দূৰলে আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত যিকণ আছে কিয় গ'লা তুমি? প্ৰেম হৈছিল মোৰ তোমাৰ লগত, সপোন দেখিছিলোঁ মই তোমাক লৈ। তুমি নাই, কিন্তু তোমাৰ স্মৃতিয়ে মোক বৰকৈ আমনি কৰিছে। তুমি মই এদিন মিলি যা ইয়াত অকলে বহি আছো যে বিচৰা চহৰৰ ছোৱালীজনী গুচি গ'ল বোলে। মই জানোৱেই এইবোৰ ছোৱালী কিমান সহজতে বিশ্বাস কৰিব নালাগে। সিহঁতে টকা পইচা চাইহে প্ৰেম কৰে। আমাৰ দৰে ভিক্ষাৰীবোৰৰ লগত প্ৰেম কৰিবলৈ বল বল ইয়াত অকলে বহি থাকিব নালাগে বল। দুহাতে সাবুতি মোক বিচৰা ইয়াত বহি আছো ইমান বিচাৰি ফুৰিছো। ঐ চাই এখন চিঠি দি পঠাইছে তোক চাচোন। নয়ন, তোমাৰ আৰু মোৰ সম্পৰ্ক দুদিনীয়া আছিল। তুমি মোক বেয়া নাপাবা। সিদিনা তোমাক লগ কৰি ঘৰত অহাৰ পিছত পাপাৰ ফোন আহিল আৰু মোক মাতি পঠিয়ালে। মই নিচাহঁতৰ ঘৰত অহাৰ আগে আগে মেডিকেলত এটা পৰীক্ষা কৰি আহিছিলোঁ আৰু তাৰ ৰিপৰ্ট আহিল। নয়ন, মই এটা দুৰাৰোগ্য বেমাৰত ভুগি আছোঁ। হয়তো এই চিঠিখন তুমি পঢ়ালৈ মই পৃথিৱীত নাথাকিম। চৰি সিদিনা তোমাক নোকোৱাকৈ গুচি অহাৰ বাবে। লাভ ইউ, বাই। নাই নাই, তাই এনেকুৱা কৰিব নোৱাৰে মোৰ লগত, এনেকুৱা হ'ব নোৱাৰে। জোনাকে হাঁহিব তৰাই নাচিব তোমাৰ কথাবোৰে মোক খুলি খুলি খাব হাত থৈ দুহাতে থাকিবাহে খলে ভয় নাখাবা দেই জান নাযাওঁ মই দূৰলে আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে